Hi guys, welcome back to my YouTube channel. আৰু আজি আমাৰ ব্ৰেকফাষ্টটো কি আছে চাব আৰু এনেকৈ একো নাই তথাপিও বেলেগ ভিডিঅ' কৰিছোঁ আৰু দিনটো কি কৰি থাকক আপোনালোকে চাই থাকিব আজি আমাৰ ব্ৰেকফাষ্টটো কি বনাইছোঁ আপোনালোকক দেখাই দিছোঁ আজি হাত লগা 3 দিন হাত লাগিলে মানে আমি আজি 3 দিন যে হাতৰ সেইকাৰণে আমি পিঠা আৰু কল খাওঁ কেঁচা পিঠা আৰু কল গাখীৰ খাওঁ এই আমি খাই আছোঁ এনেকৈহে খাওঁ কল নাই মানে এতিয়া আজি কল নাপালোঁ বজাৰত সেইটো কাৰণে মানে আম আৰু হেৰি গাখীৰ আৰু পিঠা খাই আছোঁ কেনেকুৱা লাগিছে মইতো আগৰ পৰা খাইছোঁ মই টেষ্টটো জানো তুমি খাই কেনেকুৱা লাগে মই ফাৰ্ষ্ট তেতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে অঁ এতিয়া ময়ো খাই লওঁ আগতে খাইছা নাই নাই খোৱা আমৰ লগত এনেকৈ নাই খোৱা কিন্তু কল আৰু পিঠাটোৰ লগত খাইছোঁ আজি লাইফত প্ৰথম খাইছে ন আমাৰ কি বুলি কয় বৰ বুলি কিবা এটা পূজা এটা কৰে মানে তেতিয়া কল আৰু পিঠাটো এনেকৈ কৰে পিঠাটো পিঠা অঁ পিঠাটো কৰে বুলি কিটো আৰু পিঠা লাগিবগৈ কলাই পিঠাটো কলটোতকৈ সেইটো ভাল লাগিছে এতিয়া তইতো কমকৈ লৈছিলি মই আগতে কৈছিলোঁ কমকৈ লৈছিলা হে পিছত পেলাই দিলে ভাল হ'ব নি বুলি কৈ পিনে কমকৈ লৈছিলা এতিয়া লাগিলে যে নিদিম নহয় গম পাইছা নাই হ'ব নেক্সট বাৰ আকৌ খাম নহয় তেতিয়া ল'ব পাৰিম মানে বেছিকৈ টেষ্টটো কৰি চাব লাগিব ন যদি বেয়া হয় আকৌ পেলাই দিলে এনেই বেয়া লাগিব নহয় মই নাখাওঁ এয়া দেখিছেনে ডিমৰু খাইছে চেলেকি চোৱা মই নাখাওঁ কৈছোঁ নহয় আপুনি খোৱা মই নাখাওঁ প্লিজ না নাখাওঁ টেষ্টটো কৈ চোৱা কেনেকুৱা মিঠা নে টেঙা নে কি নে মিঠা তেতিয়া দেখিছেনে ডিমৰু ইয়াত বেছিভাগ অসমৰ মানুহে কমকৈ খায় কিন্তু বাহিৰৰ মানুহে পূৰা সেইটো খায় আৰু এইটো বহুত দাম বুলি কয় ন বহুত দাম আছে বুলি কয় কিন্তু আমাৰ ইয়াত ফ্ৰীকৈ পাইছোঁ হ'লেও আমি খোৱা নাই নহয় ইয়াত মানুহবিলাকে খায় এই ফল মূলৰ দোকানত শুকানকৈ এনেকৈ গোল গোলকৈ ক'লা ক'লাকৈ থাকে যে ফিগ বুলি কয় অসমীয়া নামটো নকয় ইংলিছত যেতিয়া কৈ দিয়ে ফিগ হয় বুলি কয় ড্ৰাই ফ্ৰুট হিচাপত বিকে তেতিয়া খায় একেটা বস্তুৱে হয় সেইটো কিন্তু মই নাখাওঁ দেই কিন্তু তাইৰ ফিগবিলাকৰ অকণমান হেৰিটো অলপ কম থাকে এইকেইটা বেছিয়ে ডাঙৰ দেখিছোঁ সৰু থাকে নেকি তাৰ এইটো অলপ বেছি ডাঙৰ এতিয়া আমাৰ পাপাই ভালকৈ ক'ব ডিমৰুটো কি কি কাৰণত ভাল হয় আপোনালোকে চাবচোন আৰু এয়া চাওক ভালকৈ কৈ দিব ডিমৰুটো কিহৰ কাৰণে ভাল হয় তুমি প্ৰথমতে এক পিচ মইতো নাখাওঁ অঁ এতিয়া কওক ডিমৰুটো মিনাৰেল থাকে ডিমৰু ইংলিছত ফিগ ৰেড ৰিভাৰ ফিগ কিবা কিবি নামত মাতে আৰু 2-3টামান নাম আছে বাহিৰত বহুত ভাল পায় বিক্ৰী হয়তো লিপিড কেলছিয়াম পটাছিয়াম ভিটামিন চি এগাল কিবা কিবি থাকে আমি দুইটাই ধুনীয়াকৈ খাইছোঁ এই নাখায় এই খাবলৈ দিলে কেনেকৈ কয় ডেমোটো দেখাইছোঁ অকণমান নকৰিব না তেনেকৈ এইটো সৰু কৃষ্ণ এইটো গোন্ধটো ভাল নালাগে মই বমি কৰি যাম তাকটো এনেকৈ বন্ধ এনেই খঙতি গৈছে দেই দুটা ভাল লাগিছে চুগাৰো থাকে ইয়াত চুগাৰো থাকে মানে চুগাৰ ভাল হয় বুলি কওক আকৌ চুগাৰ থাকে মানে চুগাৰ থাকেহে অত খাব নালাগে মায়ে নহয় বাকী বস্তুবিলাক আছে নহয় আইৰণ চুলিৰ কাৰণেও ভাল কেৰটিনো আছে মোক টপা হ'লেই হ'ব
দে অলপ দিয়া তুমি মুখ বন্ধ নাক বন্ধ কৰা তুমি একদম ঘাক গিলি দিয়া মই নিজে খাইছোঁ ৰ'ব ডাইৰেক্ট গিলি দিয়া খাইছোঁ ৰ'ব নিজে ডাইৰেক্ট গিলি দিয়া মই কি কৈছোঁ ডাইৰেক্ট গিলি দিয়া সৰু পিছ ডাইৰেক্ট গিলি দিয়া মই খাম বুলি কৈছোঁ তো অঁ আকৌ হ'ল মানে মোক খুৱায়ে এৰিব এইটো ফিক্স এনেকৈ কি ঠুটটো ভেচেলি মাছৰ নিচিনা গোটেইটো গিলি দিয়া সেইটো কাৰণে কৈছোঁ গিলি দিলে গোন্ধ নাথাকে এইখিনি আপুনি খাই লওকচোন সেইখিনিয়েতো মেইন বস্তু তুমি চকুটো মুদা মই একেবাৰে ডিঙিটোকে দি দিম গোন্ধই নাথাকে মই নিজে খাম চকুটো মুদি পিনে খোৱা তেতিয়া গম নাপায় চকুটো মুদি যেতিয়া বমি হ'ব আপুনি ৰিস্ক ল'ব মই ৰিস্ক ল'ম চকুটো মুদা নাকটো বন্ধ কৰা এইটো এটা প্ৰচেছ হয় খোৱা চকুটো মুদা চকুটো বন্ধ কৰা নাকটো চকুটোও বন্ধ কৰা দেখি নাথাকে মুখখন মেলা উশাহ ল'ব পৰা নাই ন কাণটো কিবা হৈ গ'ল মুখখন মেলিব লাগিব ন তই নাকটো বন্ধ কৰি মুখখনো বন্ধ কৰি থ'লে কেনেকৈ হ'ব চকুটো বন্ধ মুখখন মেলা আৰু ডাঙৰকৈ গিলি দিয়া আকৌ ডাইৰেক্ট গম পা গিলিম কেনেকৈ বাৰু ইমানটো ডাঙৰ চুবাই দে তেতিয়াহ'লে চুবা আকৌ খা চুবা গিলি দে অঁ এইটো বন্ধ কৰি দিয়া গম নোপাবা তেতিয়া গিলা এতিয়া 2,000 years later. আৰু এতিয়া আপোনালোকে দেখি পাইছে ইমান কিউট লাগিছে ছোৱালীজনীক চাওকচোন আৰু এতিয়া আমি আছোঁ মাহীহঁতৰ ঘৰত বাৰ্থডে আছিলে তো আমি খাবলৈ আহিলোঁ অকলে ইয়াতে চাই থাকে এইফালে চা কি জিলিকিছে বুলি চাইছে আকৌ এইটো কি হয় ন সেইডাল নুমুৱাই নোলোৱা নহ'ল নহয় সেইডাল খুৱাই দিয়া জানতো কাটিলে তুমি অকমান দি দিয়া কাশ্মীৰ মাক অলপ খুৱাই দিয়া মা যোৱা ওচৰলৈ যোৱা মা অলপ অঁ দিছে তোমাকো দিছে কোৱা তুমি এনেকৈ খোৱা সেউজীয়া হ'ব দে সেউজীয়া খালা নাই নাখায় ভাল নাই পেলা অঁ অকণমান খাব খাই দিয়া কেমেৰাত লাজ পালে নিব টিকো মই ওপৰটোৱে তুলিছোঁ মই নিজেও বৰ ধুনীয়াকৈ আছোঁতো মই সেইটো কাৰণে ওপৰটোৱে তুলিছোঁ চুলিখিনি ঠিক কৰি ল'ব পাৰোঁ বাৰু আৰু এইজনীয়ে হৈছে আমাৰ মাহীয়ে ক্ষীৰ বনাই আছে আৰু এয়া দেখিছেনে ক্ষীৰ ইমান ধুনীয়াকৈ হৈ গৈছে
আৰু সেইটোৱে আছিলে মোৰ আজি ব্লগ আৰু আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যোনে যোনে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু টাটা বাই বাই